আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এই কাষত থকা ঘণ্টা বটনটো টিপি দিব হে। হেল্ল' বন্ধুসকল, এইজনী ছোৱালী মোৰ বেষ্ট ফ্ৰেণ্ডৰ জীয়েক আছিলে। মানে কি এই ছোৱালীজনী মোৰ বেষ্ট ফ্ৰেণ্ডক বৰ বেয়াকৈ ধোকা দিছে আৰু এমাহৰ ভিতৰতে ভাল পাই এমাহতে তাই ব্ৰেকআপ দি দিছে। যেতিয়া মোৰ বেষ্ট ফ্ৰেণ্ডক মই কান্দি থকা দেখা পাইছিলো ন, মোৰ বহুত বেয়া লাগিছিলে। মই তেতিয়াই ভাবিছো যে এই ছোৱালীজনীক মই বাদলা ল'ম। তাৰপিছত যেতিয়া মই হাই হেল্ল' বুলি মেছেজ কৰিম তেতিয়া তাই ভাবিব যে ই মোক বুজাবৰ কাৰণে মেছেজ কৰিছিলে। নম্বৰটো আছিলে মোৰ আগৰ পৰা। তাৰপিছত তাইক মই মেছেজ কৰিলো এদিন, তোমালোকৰ কলেজত চায়েন্স আছে নেকি? তাৰপিছত তাই ক'লে আছে, কিয় তুমি কৰিবা নেকি? মই ক'লো নহয়, চিষ্টাৰে কৰিব। তাৰপিছত তাই ক'লে অ'কে। মই সুধিলো এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ফিজ কিমান? তাই ক'লে এডমিশ্যন এমাহৰ ভিতৰত হ'ব আৰু ফিজ মই নাজানো। তাৰপিছত মই ক'লো থেংকছ। বাই দা ৱে, মই ভবা নাছিলো যে তুমি ৰিপ্লাই দিবা। ইয়াতে যদি মই থেংকছ বুলি কৈ থৈ মই বাকী বেলেগ একো নকওঁ, মানে কি তাই বেলেগ আৰু ৰিপ্লাই নিদিয়ে, কাৰণে মোৰো ক'বলৈ মানে কি কথা নোহোৱা হৈ যায়। সেইকাৰণে মই সুধিলো বাই দা ৱে, মই ভবা নাছিলো যে তুমি ৰিপ্লাই দিবা। তাৰপিছত তাই সুধিলে কিয়? মই ক'লো বিকজ দিম। তাৰপিছত তাই ক'লে কিন্তু এতিয়া আমাৰ ব্ৰেকআপ হৈছে। তাৰপিছত তাই ক'লে তাৰপিছত মই ক'লো মই জানো, মইতো জানোৱে, মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তাৰপিছত তাই ক'লে আৰু তোমাৰ জিএফৰ কি হ'ব? আৰে বা মোক ডাইৰেক্ট মোৰ জিএফলৈ গ'ল। মই ক'লো মোৰ জিএফ। তাৰপিছত তাই ক'লে তাৰপিছত মই ক'লো মইতো লাষ্ট 22 ইয়াৰ্ছৰ পৰা ছিংগেল আছো। তাৰপিছত তাই ক'লে মানে কেতিয়াও জিএফ বনা নাই? তাৰপিছত মই ক'লো নহয়, যেতিয়া মই জন্ম হৈছিলো তেতিয়া নাৰ্ছক জিএফ বনাইছিলো। তাই ক'লে নাইচ জব। তাৰপিছত তাই ক'লে মই ক'লো থেংকছ। তাৰপিছত তাই ক'লে ৱেলকাম। তাৰপিছত মই ক'লো ইয়াৰ দীপৰ লগত মোৰ কাজিয়া হৈছে। তাৰপিছত তাই ক'লে কিয়? তাৰপিছত মই ক'লো কালি কম দিয়া, এতিয়া টোপনি লাগিছে, বাই গুড নাইট। সঁচাই মোৰ টোপনি লাগিছিলে, ৰাতি 11টা বাজিছে। তাৰপিছত তাই ক'লে ঠিক আছে, নাপাহৰিবা কিন্তু, গুড নাইট। তাৰপিছত মই ক'লো অ'কে বাই। তাৰপিছত অ'কে বাই। যোৱাকালি মই সেইদিনা সেইদিনা মই মেছেজ কৰা নাছিলো। তাৰপিছত তাই মেছেজ কৰিলে নকলাচোন, গধূলি মেছেজ কৰিছে। তাৰপিছত মই সুধিলো কি? তাৰপিছত তাই ক'লে এইটো কথা মাৰ্ক কৰি দিছে মানে। তাৰপিছত মই ক'লো সি মোক দম দি কথা কৈ আছিলে চব। তাৰপিছত তাই ক'লে তেনেকুৱাই সি। তাৰপিছত মই ক'লো বাদ দিয়া তাৰ কথা, এতিয়া তুমি আগুৱাই যোৱা। তাৰপিছত তাই ক'লে মই আগুৱাই আছো। তইতো আগুৱাই আছা ন? তাৰপিছত মই ক'লো খোজকাঢ়ি নে স্কুটিৰে? তাৰপিছত তাই ক'লে মানে? তাৰপিছত মই ক'লো নাই, এনে ফাল্টু কৰিছো। তাৰপিছত তাই ক'লে এতিয়া বুজিছো। তাৰপিছত মই ক'লো বা ইমান বুজি পোৱা তুমি? তাৰপিছত তাই ক'লে হা। তাৰপিছত মই ক'লো হা 3টা হা হ'ব পাৰে নি? তাৰপিছত তাই ক'লে হা 3 হয়, হা 3 হ'ব। তাৰপিছত মই ক'লো হা তুমি মেথছো নাজানা? তাৰপিছত তাই ক'লে কিয়? মই ক'লো হা হোলস্কোৱাৰ 3 হ'ব লাগে। তাৰপিছত তাই ক'লে বা ইমান ইণ্টেলিজেণ্ট। তাৰপিছত মই ক'লো মেথছৰ টিচাৰজনী কিউট আছিলে চ' সেইকাৰণে। তাৰপিছত তাই ক'লে কেতিয়াবা নাৰ্ছ, কেতিয়াবা টিচাৰ, নৰ্মেল ছোৱালী পচন্দ নালাগে নেকি তোমাৰ? তাৰপিছত মই ক'লো লাগে, বাট তাই মোক লাইক নকৰে, দীপৰ নিচিনা লাইক কৰে। তাৰপিছত তাই ক'লে মোৰ কথা কৈ আছা ন তুমি? তাৰপিছত মই ক'লো নহয় তোমাক লাইক কৰাৰ কথা মই সপোনতো ভাবিব নোৱাৰো। তাৰপিছত তাই ক'লে কিয় ইমান বেয়া মই? তাৰপিছত মই ক'লো নহয়, তুমি মাৰ্চিডিজ হয়, মই স্প্লেণ্ডাৰ। তাৰপিছত তাই ক'লো ৱাও, মই মাৰ্চিডিজ, চ' চুইট। তাৰপিছত মই ক'লো তুমি অকল নিজৰ তাৰিফটো শুনিছা, মোকো যদি ক'লা হয় তুমি BMW বুলি। তাৰপিছত হাঁহাই মজি দিলো। তাৰপিছত তাই ক'লে BMW নহয়, মাৰুতি 800। তাই হাঁহাই মজি দিলো। তাৰপিছত মই ক'লো হ'ব নালাগে, স্প্লেণ্ডাৰে ঠিকে আছো। তাৰপিছত তাই ক'লে হা ঠিক। তাৰপিছত মই ক'লো হা বুলিয়ে ক'ব লাগিছিলে। বাই দা ৱে, বহুত স্মাৰ্ট তুমি, মাইণ্ডৰ ছফ্টৱেৰ আপডেট কৰিলে নেকি? তাৰপিছত তাই ক'লে মাইণ্ডৰ ছফ্টৱেৰ কেনেকৈ আপডেট হয়? তাৰপিছত মই ক'লো মাইণ্ডটো ওলাই স্মাৰ্টফোন লগাই লোৱা, হৈ যাব আপডেট। তাৰপিছত তাই ক'লে তুমিও এনেকুৱাই কৰিছা নেকি? হাঁহাই মেজি দিলে। তাৰপিছত মই ক'লো নহয়, মই মাইণ্ডটো ওলাই লকাৰত ৰাখিছো, বহুত এক্সপেঞ্চিভ হয় আৰু চুৰ হৈ যাব। তাৰপিছত তাই ক'লে কিমান দাম? 5 টকা। তাৰপিছত মই ক'লো মাইণ্ড হয়, কাউৰৰ বিৰিয়ানী নহয় যে 5 টকাত পাবা। হাঁহাই মজি দিলো। তাৰপিছত তাই ক'লে হা বহুত ফানি হয় তুমি। তাৰপিছত মই ক'লো তুমি বহুত কিউট হয়। তাৰপিছত তাই ক'লে
জানো মই তাৰপিছত মই ক'লো ফাল্টু কৰিলে চিৰিয়াছলি নল'বা তাৰপিছত তাই কি বুলি কয় খং কৰা ইমজি দিলে তাৰপিছত মই ক'লো খং নকৰিবি এটা জোক শুনাম তাৰপিছত কোৱা মই এনাই কৈ দিলোঁ যি আহিছে তাকে কৈ দিছোঁ আৰু মই ক'লো ৰামে কৈছে সীতাক এনেকুৱা কলিৰ যুগ আহিব সঁচা প্ৰেমিক কান্দিব আৰু তাৰপিছত ক'ব তুমি নাখালে ময়ো নাখাওঁ তাৰপিছত তাই হাঁহি মাৰি দিলে হিহি বুলি ক'লে তাৰপিছত মই ক'লো তুমিও এনেকুৱাই কোৱা চাগে তোমাৰ BFক তাৰপিছত তাই ক'লে নহয় মই এনেকৈ নকওঁ তাৰপিছত মই ক'লো নতুনটো কি বুলি কোৱা নহ'লে তাৰপিছত তাই ক'লে এতিয়া নায়ে কোনো বাছ মই জানি গ'লো যে তাইৰ BF নাই আৰু তাৰপিছত মই ক'লো ৱাও স্প্ৰাইট মানে তাৰপিছত তাই ক'লে মতলব মই কৈছোঁ মতলব ৰাস্তাই ক্লিয়াৰ হৈছে হাঁহি মাৰি দিলোঁ তাৰপিছত তাই ক'লে মই গম পোৱা নাছিলোঁ যে তুমি ইমান ভালকৈ ফ্লাৰ্ট কৰা তাৰপিছত মই ক'লো যদি গম পালা হয় ভাবা ইমজি দিলে তাৰপিছত কি ভাবি আছা তাৰপিছত তাই ক'লে এই কিবা ভাবি আছোঁ তাৰপিছত মই ক'লো ভাবা আমি পৃথিৱীত কিয় আহিছোঁ তাই ক'লে তাৰপিছত মই ক'লো মইতো তোমাক ফ্লাৰ্ট কৰিবলৈ আহিছোঁ তাৰপিছত তাই ক'লে মই তোমাক ফ্লাৰ্ট কৰিব নিদিওঁ সেইকাৰণে আহিছোঁ তাৰপিছত মই ক'লো বহুত বেয়া পাইছোঁ ফ্লাৰ্টো কৰিব নিদিয়া তাৰপিছত তাই ক'লে হি বেয়াটো তুমি ফ্লাৰ্ট কৰা মই ভাবা ইমেজি দিলোঁ বুজি পোৱা নাছিলোঁ কি কৈছে তাই তাৰপিছত তাই ক'লে কি ভাবি আছা তাৰপিছত মই ক'লো মই সঁচাই বেয়া নেকি মই সেনেকৈ ক'লোঁ তাৰপিছত তাই ক'লে ভালটো কৰিছোঁ তুমি ভাল দিয়া তাৰপিছত মই ক'লো ৱাও মই ভাল মানে তাৰপিছত তাই ক'লে বেয়া হয় তাৰপিছত মই ক'লো কি কৰা নাই তুমি তাৰপিছত তাই ক'লে মতলব মানে মই ক'লো মতলব যদি মই ক'লো হয় কি কৰি আছা তেতিয়া তুমি একো কৰা নাই বুলিও ক'লা হয় তাৰপিছত তাই ক'লে বহুত স্মাৰ্ট তুমি মই ক'লো এতিয়া কোৱা কি কৰা নাই কি কৰি থকা নাই তুমি তাৰপিছত তাই ক'লে একো কৰি থকা নাই তাৰপিছত মই ক'লো 10:22 ৰিপ্লাই দিলে 10:22 ক'লো মই গুড নাইট তাৰপিছত তাই ক'লে কি হ'ল বেয়া পালা নেকি তাৰপিছত মই ক'লো নাই মই কিউট ছোৱালীক বেয়া নাপাওঁ তাৰপিছত তাই ক'লে তেনেহ'লে ইমান সোনকালে কোনে টোপনি মাৰে তাৰপিছত তাই ক'লে কিয় মই ক'লো কিয় আৰু মেছেজ কৰিব লাগে তাৰপিছত তাই ক'লে নালাগে টোপনি মাৰা তাৰপিছত মই ক'লো বাইদেউ এটা কথা ক'ব লগা আছিলে তোমাক বাট কালি ক'ম তাৰপিছত তাই ক'লে এতিয়াই কোৱা না তাৰপিছত মই ক'লো মই কালি ক'ম তাৰপিছত কোৱা না প্লিজ তাৰপিছত মই ক'লো কালি কম পাক্কা এতিয়া বহুত টোপনি লাগিছে বাই 10:26 তাৰপিছত তাই ক'লে অ'কে বাট নাপাহৰিবা কিন্তু তাৰপিছত মই ৰিপ্লাই দিয়া নাই আকৌ 10:26 তাৰপিছত তাৰে দিনা ৰাতিপুৱা 11টা তাৰপিছত তাই হাই বুলি মেছেজ দিছে মই ৰিপ্লাই বন্ধুসকল আপোনালোকে যদি কয় মই ইয়াৰে ছেকেণ্ড পাৰ্ট আপলোড কৰি দি দিম আৰু ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু মাজত থকা চিম্বলটো চুই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম।